কৰিলো হা সেইদিনাখন বাবা কেৰেলা ভাজি কৰিলো এনেই মানে তুমি মই কেতিয়া তিতা খাওঁ মই নাখাওঁ এনেকুৱা ধৰণে এনে কৈ দিব মই দি দিয়া যদি মই কি কৰো তেওঁক মানে পাতখনত এনেকে দিবলৈ লওঁ নহয় লৈ পেলাই তুমিতো তিতা নোখোৱা কিন্তু বেয়া পোৱা তুমি ঘূৰাই লৈ আহিব লাগিব তাৰমানে পাহৰিছিলো তুমিতো নোখোৱা এনেকে কৈ পেলাই এনেই তোমাক দিবলৈ লৈছিলো দেই অঁতৰাই মই বেলেগক দিলো কোনে কৈছে মই নাখাওঁ বুলি কেৰেলা খালে ভাল আকৌ মই খাওঁ কাহি আনি পেলাই খাব মানে তেনেকে কাম কৰাব লাগিব জুবিনক মানে সেইকাৰণে তুমি মানে কোন সময়ত কেনেকৈ কৰাব লাগে আমাৰ বহুত মেনেজ কৰিব লাগে জানা এতিয়াও মানে আমি আমাৰ যিখিনি মেনেজমেণ্টৰ মানুহ আছে আমি মানে নিজে চাগে ইংগিততে ভাষা বুজি পাওঁ তেওঁ শুই উঠাৰ পৰা আজি কেনেকে উঠাব লাগিব কেতিয়াবা দেখিবা একদম তৎক্ষণাত উঠি হাজিৰ মানে ৰেডি তোমাতকে আগতে কেতিয়াবা দেখিবা তেওঁ উঠাই থাকিবলৈ গল্ডি ব'লা ফ্লাইট গুচি যাব আমাক গুচি যাবলৈ দিয়া নেক্সটখন ল'ম কি ইমান চিন্তা উঠি তুমি এটা কথা হাঁহি মৰিবা তেওঁ এইটো মানে ইমানেই সৰু ল'ৰা ছোৱালীৰ নিচিনা কাম কৰে কেতিয়াবা ছাতি বুলি এটা গান কৰিছিলে মাজতে ছাতিটো মানে কৰিবলৈ দাৰ্জিলিং যাব দাৰ্জিলিঙলৈ আমাৰ ট্ৰেইন বুক কৰা হৈছে দেই মানে NJP-লৈকে ট্ৰেইন বুক কৰা হৈছে তাৰপিছত গাড়ী কৰা হৈছে NJP-লৈ ট্ৰেইনত যাব বহুত দিন ট্ৰেইনত উঠা নাই ট্ৰেইন জাৰ্ণি কৰিব সেইটো মানে এক্সাইটমেণ্ট এটা হৈ আছে ভিতৰত ট্ৰেইনত যাব আৰু বহুত সোনকালে আছিলে ট্ৰেইনৰ সময়টো 6:30 মান বজাত আমি ঘৰ মানে 4:30 মান বজাতে উঠিছো উঠি পেলাই আমি সাজু আৰু কৈছো আৰু লাহেকে উঠাইছো মানে নহলে হাত এনেকে হাতখনেদি মাৰি দিব নহলে ভৰিয়েদি কোৰ মাৰি দিব একো ঠিক নাই মানে তুমি ভৰি ফালৰ পৰা জগাবলৈ যাব নোৱাৰা মই পাই থৈছো দুদিন তুমি ভালকে পাইছা একদম মূৰত এনেকে হাত ফুৰাই লাহে লাহে মাতিব লাগিব তাৰপিছত গ'লি আমাৰ যাব হৈছে উঠা তাৰপিছত একদম লগে লগে ক'ত ট্ৰেইন যাব হ'ল নহয় এতিয়া আমি